তো হেই গাইজ ৱেলকাম টু মাই ফাৰ্ষ্ট মিনি ব্লগ মানে এটা নতুন শুভ আৰম্ভণি কৰিম বুলি ভাবিছোঁ। আজি আছে আমাৰ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি আৰু এইফালে আছে আমাৰ মণ্টু দোকানী, এইফালে আছে শচীন্দ্ৰ, এইফালে আছে বৰা, তো আৰু এইফালে আছে চনে। আৰু মানে সিহঁতে বহুত লাজ কৰে, তো আমি মানে ওলাই দিলোঁ। শ্ৰী শ্ৰী মাধৱদেৱৰ 429তম তিথি হিচাপে আজি মানে কীৰ্তন ঘৰত আমাৰ মানে উদযাপন কৰা হৈছে। তো এইফালে মানুহ চাব পাৰে, ইমান মানুহ। তো আৰু এইফালে আমাৰ বেহৰ নাচ মানে ক'ব গ'লে বাৰগোপালৰ নৃত্য, আৰু এইটো প্ৰতি বছৰে হয় মানে। তো এইফালে মানে আমি অলপ সোনকালকৈ মানে আহিম বুলি ভাবিছিলোঁ, কিন্তু অলপমান দেৰি হ'ল। আৰু এইফালে আমাৰ ৰূপম দা, হিমু দা, আৰু এইফালে মনোজ দা আছে, সুমন আছে, বিতুপন আছে, অভিজিত আছে, বৰা আছে, আৰু মই মানে বহি আছোঁ প্ৰসাদৰ অপেক্ষাত। মানে গাইজ ই চাব পাৰে মানে কি মই এটাই পোৱা নাই আৰু দুটা প্ৰসাদত তপলা লৈছে। বাৰু বাদ দিয়ক। আৰু এইটোৱে আছিল মোৰ ফাৰ্ষ্ট মিনি ব্লগ। কেনেকুৱা পালে জনাব কমেণ্ট কৰি।